একচুৱেলি আজি ভিডিঅ'টোত কি হ'বলৈ গৈ আছে? হেল্ল' প্ৰিয় দৰ্শকসকল, মই এতিয়া বৰ্তমান আছোঁ এনেকুৱা এগৰাকী মহিলাৰ ওচৰত। মহিলা ছোৱালী নাজানো। তো সেই মহিলাগৰাকীক আপোনালোকক চিনাকি কৰিব বিচাৰিছোঁ। এয়া বহি আছে আমাৰ চেল্ফি কুইন, ভালকৈ চিনাকি কৰাই দিছোঁ। তো সেই সুন্দৰী মহিলা, তোমাৰ নামটো আমাৰ দৰ্শকসকলক জনাই দিবা নেকি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী বনশ্ৰী শইকীয়া। মই কবিতা লিখি ভাল অলপ অভাৰ এক্টিং কৰা, তুমি গম পাইছা নাই? মাৰি 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 ইছৰাম চানমণি খোলাতেই মোৰ শুবা, তুমি তাতেই টোপনি যাবা, তোমাক নয়ন ভৰি চাম। যাম চানমণি সপোনতে মৰমেৰে মাতিবা। Okay, let's start the video. Hello guys, welcome to my channel. আৰু অসমীয়াত ক'বলৈ গ'লে সুস্বাগতম বন্ধুসকল। তো আমাৰ ৰিজ ভাই আমি তো আজি ভিডিঅ'টোৰ কথা গোটেই ডিটেইলছত ক'ব আমাৰ ৰিজ ভাই। কোৱা। সো গাইজ চিনটো এনেকুৱা হ'ল যে অংকিত প্ৰডাকশ্যনছ বুলি এটা মানে নিউ অফিচিয়েল চেনেল এটা ইউটিউবৰ মানে ৰিলিজ হ'ব। আৰু চেনেলটোত কি হ'ব, কভাৰ ভিডিঅ' আহিব, কভাৰ ভিডিঅ', ডান্স কভাৰ, ছং কভাৰ, হয়তো মিউজিক ভিডিঅ' অফিচিয়েলো আহিব। চ' গাইজ প্লিজ আপোনালোকৰ ছাপোৰ্ট লাগে আমাক। চ' একদম নিউ চেনেল, চ' আমাৰ ভিডিঅ' আহিব ভাল বহুত ভাল মুঠতে আপোনালোকে বহুত বেছি ভাল পাব। আমি যদি কৈছোঁ অবভিয়াছলি ভাল পাবই চাই পিনে ভিডিঅ'। আমি নিজৰ 110% হাৰ্ডৱৰ্ক বহুত কষ্ট কৰি আমি ভিডিঅ' বনাইছোঁ। আৰু ফাৰ্ষ্ট চেনেলত আপলোড হোৱা ভিডিঅ'টো আহিব আমাৰ কল্যাণৰ। চ' গাইজ প্লিজ ছাপোৰ্ট কৰিব। আপোনালোকৰ ওচৰত বহুত মানে একদম বহুত বেছি ৰিকুৱেষ্ট, আপোনালোকৰ ওচৰত প্লিজ ছাপোৰ্ট কৰিব। চ' থেংকছ এ লট। তো গাইজ সেইটোৱে মোৰ দাদা এজন, আমাৰ দাদা, আমি গ্ৰুপটো একেই ছেইম আছোঁ। মই আছোঁ, ৰিজ আছোঁ, আৰু কেইজনমানে আছে, সকলোৰে লগত চিনাকি কৰি দিম। যিটো চেনেলটো খুলিছোঁ আমি নতুনকৈ অংকিত প্ৰডাকশ্যনছ বুলি। তো চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত এটা প্ৰমোশ্যন কৰা ভিডিঅ' আছে। তো সেইটোত গৈ পিনি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সোনকালে আমাৰ এই ভিডিঅ'টো আহি আছে, এটা নীল আকাশৰ, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ বহুত জনপ্ৰিয় গান তোমাৰ উশাহ। সেইটো এটা কনচেপচুৱেল ভিডিঅ', তাত ডায়লগো আছে, এটা ষ্টৰি আছে, ধুনীয়া ষ্টৰি। তো আমি কষ্ট কৰি আছোঁ, সেইটোত বনাবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে যাতে ভাল পায় তাৰে আমি আশা ৰাখিছোঁ। চ' গাইজ আমি আমাৰ নিজৰ 110% হাৰ্ডৱৰ্ক দিছোঁ। আপোনালোকক বহুত বেছি ভাল কণ্টেণ্ট দিম। কল্যাণ, মই, আমি চব যিমান আমাৰ টিমৰ মেম্বাৰ্ছ আছে চবৰে ভাল কণ্টেণ্ট দিব। আপোনালোকৰ পৰা অকল এটা বস্তু লাগে আমাক, সেইটো হ'ল মৰম। চ' প্লিজ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাক জনাব আমাৰ ভুল হ'লে বা আমাৰ কেনেকুৱা লাগিছে ভিডিঅ' জনাব। আমাৰ যদি কিবা ভুল হৈছে তেতিয়াও আপোনালোকে কমেণ্টত জনাব। চ' আপোনালোকৰ ওচৰত এইটোৱে ৰিকুৱেষ্ট যে প্লিজ আমাক ছাপোৰ্ট কৰিব। সেইটো গাইজ আপোনালোকৰ মৰম আৰু ছাপৰ্টৰ অবিহনে আমি একোৱেই নহয়। তো সকলোৰ লগত চিনাকি কৰিছোঁ। আমাৰ হিৰ'ইন কোন কোন আছে এই ভিডিঅ'টো সকলোৰ লগতে চিনাকি কৰাম। তো ভিডিঅ'টো এণ্ডিঙলৈকে চাব। একশ্যন। কেনেকুৱা লাগিছে গৰমত শ্বুটিং কৰি? ইমান ভাল লাগিছে। মই আজি ঘৰৰ পৰা বহুতখিনি পাউডাৰ কৰি আহিছিলোঁ। তো মাতটো কেলৈ নোলাই মানে কেলৈ তোমাৰ মানে অলপমান লাউডত কোৱা। মোৰ মানে কোমল অন্তৰ ভইচ যে, সেইকাৰণে মানে নোলাই বেছি। কোমল অন্তৰ। মানে ভাতটো বহুত কোমল হয়, মাত খাৰ। আমাৰ হিৰ'ইন বহুত কোমল অন্তৰ হয়, বহুত কোমল অন্তৰ তাই ছোৱালীজনী। ঘৰৰ পৰা আহোঁতে মই বহুতখিনি ফাউণ্ডেশ্যন কৰি আহিছিলোঁ, কিন্তু আজি কালত কমত ৰ'দৰ। ফাউণ্ডেশ্যন মানে সেইটো যে ঘৰ যে ইটা চিটা দি চিমেণ্ট টিমেণ্ট, সেইটো ফাউণ্ডেশ্যন। বহুত গৰম। তো ইয়াত চাইডতে পানীপুৰি দোকান আছে। তো আমাৰ হিৰ'ইন কেইজনী আছে, চ' ভালকৈ চিনাকি কৰি দিম বাৰু। তো হাই এটা দি দে দুইজনীয়ে। হাই ক'ব নাজানা, তো মেনাৰলেছ আমাৰ একদম। তো ৰিজ ভাই गाइस रोकी है, 1 घंटा कौन है? है नहीं। तो भैया जी तो आपका नाम क्या है?
हमारा नाम शंकर गोस्वामी। शंकर गोस्वामी, अच्छा। तो गाइस ये है पानीपुरी स्टॉल, सापेखेड़ी में न्यू खुला है ना? न्यू खुला है। न्यू तो आइए गाइस। এইটো মোৰ মৰমৰ অংকুৰ কাৰণে। Uncle? Who is Uncle? Oh, Uncle Rima. Acha. এইটো লোকেশ্যন দেখিব পাইছে, এই আমাৰ ৰিজ ভাই। গাইজ দেখিছে লোকেশ্যন কেনেকুৱা, মানে ট্ৰেইনৰ লাইনৰ ওপৰতে ব্ৰিজ। ইয়াতে এটা শ্বুট আছে এতিয়া কল্যাণৰ। সেইটোৱে, এইটো ধুনীয়া পথাৰ এৰিয়া বুলি কয় এই জেগাত। এই তলফাল দেখাই দিয়ে, বহুত ধুনীয়া নেচাৰেল চিনেৰী এইটো। ইয়াতে কৰোঁ এটা ছিংগল শ্বট, তো বিহাইণ্ড দি চিন আপোনালোকে চাই থাকক। আপোনালোকে এইটো ব্লগ গোটেই ইয়াত কল্যাণৰ চেনেলত যোনটো ব্লগ আপলোড হৈছে, হিন্দী ভাৰ্জনটো মোৰ চেনেলত যাব, তো তাত যাব জল্দি গৈ পিনে হিন্দী চেনেলটো চাবগৈ। ৰিজ আহমেদ ব্লগছ বুলি মাৰিব, ভিডিঅ' পাই যাব গৈ পিনে চাব, তামাম হেভি লাগিব চাই পিনে। ইয়া ৰিজ আহমেদ ব্লগছ। গাইজ, এয়া আমাৰ কভাৰ ভিডিঅ'টোত থকা এক্ট্ৰেছ দুগৰাকী, আৰু এয়া মেইন ৰোলত আছে। নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মণি ভূঞা। আপোনালোকে যেন আমাৰ ভিডিঅ'টো আঁকোৱালি লয়। আমাৰ ভিডিঅ'টো কৰোঁতে বহুতখিনি কষ্টও হৈছে আৰু আমি বহুতখিনি নাজানো, যিহেতু হয়, আমাৰ মাজত বহুত ভুল হৈ যাব পাৰে, কাৰণ বহুত সকাহ-সুন্দৰকৈ বস্তুটো কৰা হৈছে ভিডিঅ' শ্বুটটো। আৰু লগতে আছে আমাৰ কাষ্টত আছে, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষ্মী বৰা। আমি ইমানেই ক'ব বিচাৰিছোঁ যে বহুত ভুল ৰৈ যাব পাৰে ভিডিঅ'টোত, কিন্তু সেই ভুলখিনি যাতে আপোনালোকে শুধৰাই দিয়ে। ইমান ঠাণ্ডা লাগিছে ন, কষ্ট লাগিছে। বতৰটো দেখিছে, বৰফ পৰিছে আমাৰ ইয়াত, দেখিছে নে? বহুত ঠাণ্ডা। ৰ'ব আপোনাৰ নেটটো ঠিকেই আছে। এটা কথা ক'ব আছিলে, সেইকাৰণে মই ভিডিঅ'টো অলপ ৰখাই দিছোঁ। লাষ্টৰ ফালে এটা ফানী চিন আছে, সেইটো নোচোৱাকৈ আপোনালোকে নাযাব। আৰু এইডোখৰলৈকে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঐ, তই কি বকি আছিলে, বকি থাক। ঠাণ্ডা লাগিছে নে লক্ষ্মী? নক'বা আৰু বহুত বহুত ঠাণ্ডা। চ' এনেকুৱা জেগাত আহিবলৈ এইবোৰ পিন্ধি আহিব, গম পাইছে নাই? স্বাস্থ্যৰ কাৰণে ভাল। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, আমাৰ মাজত আছে মিষ্টাৰ কল্যাণ। মিষ্টাৰ কল্যাণ, তোমাৰ এটা সুকীয়া প্ৰতিভা আছে, সেইটো আমি চাব বিচাৰিছোঁ, দেখাব পাৰিবানে? বৰ হাঁহি দিলে।
বেষ্ট এডিটিং চলি আছে তোমাৰ উশাহ আমাৰ নীল আকাশৰ চং এইটো অকল কথা ভিডিঅ' নহয় ইয়াত বহুত আমি এটা ষ্টৰি ভৰাইছোঁ আমি তিনিগৰাকী আছোঁ মেইন তো বহুত কষ্ট জড়িত হৈ আছে হয় বহুত ভুল আছে ভিডিঅ'টোত যিহেতু আমাৰ টিমৰ প্ৰথম ভিডিঅ' অংকিত প্ৰডাকশ্যনৰ আৰু আমাৰ লখিমী আৰু মুন্নি তো লখিমী কিবা এটা কৈ দিয়া সকলোৱে চাব অতি সোনকালে আহি আছে আমাৰ ভিডিঅ'টো ইয়াৰ ফ্ৰাইডে আহি আছে আমাৰ বহুতো ভুল হ'ব পাৰে শুধৰাই দিব ভুলখিনি আৰু আগলৈ যাতে এনেকৈ ভিডিঅ' বনাই যাবলৈ আমাক অনুপ্ৰেৰণা যোগায় ইমানেই বিচাৰোঁ আৰু থেংকছ টু দিছ বয় তো এডিটিং কমপ্লিট হৈছে ইয়াৰ কাৰণে ৰূপম ভাইটি আৰু ইমানে ক'ব বিচাৰিছোঁ ষ্টে টিউন গাইজ সোনকালে আহি আছে তো ফ্ৰাইডে লগ পাম ভাল Hey